প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰচিপ তথা আমাৰ ইউপিপিএল দলৰ মুৰব্বী হিচাপে তেখেতৰ নেতৃত্বত আজি 4টা বছৰ পূৰ্ণ হ'ল আৰু সেই 4টা বছৰত তেখেতৰ প্ৰধান কামটো হৈছে এই অঞ্চলৰ শান্তিটো ঘূৰাই অনাটো। আমি সকলোৱে জানো যে 4টা বছৰ আগত প্ৰায় 17টা বছৰে আমি বসবাস কৰিছিলোঁ। জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাস এইটো হেৰাই গৈছিলে। এক প্ৰকাৰ মানে ঘূৰি নাহিব তেনেকুৱা এটা মনোভাৱ চবৰে আছিলে। হয়তো তেনেকৈ চিন্তাও কৰা নাছিলে, কল্পনাও কৰা নাছিলে এই শান্তিটো যে ঘূৰি আহিব। কিন্তু সেইটো আজি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে ইয়াৰ বিটিআৰৰ মুৰব্বী হোৱাৰ প্ৰধান আৰু প্ৰথম কাৰ্যটো হ'ল সেই শান্তিটো ঘূৰাই অনাটো। আৰু আমি ক'ব পাৰোঁ যে এজন ব্যক্তি বা মুৰব্বী হিচাপে তেখেতে যদি বিচাৰে শান্তিটো নিশ্চয় ঘূৰাই আনিব পাৰে। কিন্তু আমি যোৱা 4টা বছৰৰ আগত 17টা বছৰে মুৰব্বী হিচাপে যিজন আছিলে তেখেতে শান্তি কেতিয়াও বিচৰা নাছিল। মুখত কৈছিল কিন্তু বাস্তৱত কৰা নাছিল। কিন্তু আজি শান্তিটো এনে মুখৰে কোৱা বস্তু নহয়। আজি বাস্তৱত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ চৰকাৰে ইউপিপিএল চৰকাৰ বিজেপি চৰকাৰে একেলগে আমি শান্তিটো ঘূৰাই আনিছোঁ। সেইকাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আস্থা বিশ্বাস নিশ্চয় ৰাইজৰ আছে। আজি শান্তি হোৱাৰ লগে লগে প্ৰগতিও নিশ্চয়কৈ হৈছে। আৰু এই প্ৰগতিটো কোনোবা এটা অঞ্চল কোনোবা এটা জনগোষ্ঠীয়ে পাইছে সেইটো আমাৰ বিটিআৰ অঞ্চলৰ 26টা জনগোষ্ঠী আছে। 26টা জনগোষ্ঠীয়ে আজি নিশ্চয়কৈ উন্নতিটো তেওঁলোকে দেখিছে। নিজৰ অঞ্চলৰ উন্নতি প্ৰগতি তেওঁলোকে নিজ চকুৰে একেবাৰে স্বচক্ষে বাস্তৱ ক্ষেত্ৰত তেওঁলোকে দেখিছে। ইয়াত শৈক্ষিক দিশৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনিবোৰ যাৰ তাত যাব লাগে সেইটো গৈ পাইছে। তাৰ কাৰণে আজি আস্থা আৰু বিশ্বাসত ৰাখি আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পায় জেগাই জেগাই আজি ষ্টেটৰ আমাৰ গ্ৰেণ্ড প্ৰগ্ৰাম ইয়ালৈ কৰিছে। বিশেষকৈ আমাৰ চান্থাল উৰাও মুণ্ডা সেই জনগোষ্ঠীৰ ব্যক্তিসকলে আজি ইয়াত তেওঁলোকে যোগদান কৰিছে। তেওঁলোকে নিশ্চয়কৈ কাৰণ আমি জানো যে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰ চৰকাৰৰ নেতৃত্বত আজি ভিজন ডকুমেণ্ট প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভৱিষ্যত উন্নয়নটো কেনেকৈ হ'ব ইয়াৰ এটা ৰোড মেপ নিশ্চয়কৈ কৰি উলিয়াইছে। তাৰ বাবে আমাৰ এই অঞ্চলত বসবাস কৰা ইণ্টেলেকচুৱেলসকল আমাৰ এই অঞ্চলত বসবাস কৰা শিক্ষিত ব্যক্তিসকলে যুৱক যুৱতীসকলে ইউপিপিএল দল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ বিশেষকৈ আমাৰ এই গোসাইগাঁও অঞ্চলত শ্ৰীৰামপুৰ অঞ্চলৰ আমাৰ বিশেষকৈ আমাৰ উইলছন হাজদা আছে। তেখেতেও ভাল কাম কৰি আছে। যিহেতু জনগোষ্ঠীটোৰ উন্নতিৰ কাৰণে কাম কৰি আছে তাৰ কাৰণে আস্থা আৰু বিশ্বাস লৈছে। যাৰ কাৰণে আজি ইয়াত গ্ৰেণ্ড এটা জইনিং প্ৰগ্ৰাম লৈছে। আৰু আমি আশা কৰিব পাৰোঁ যে আহি থকা সময়ত এই অঞ্চলত বিশেষকৈ ইউপিপিএলৰ বাহিৰে কোনোবা দলৰ কথা ৰাইজে নিশ্চয়কৈ চিন্তা নকৰিব। কাৰণ ইয়াৰ দ্বাৰা শান্তি আহিছে, ইয়াৰ দ্বাৰা প্ৰগতি আহিছে। আকৌ আমাৰ মাজত আস্থা বিশ্বাস নিশ্চয়কৈ ঘূৰাই আনিছে। শান্তিটো আমি চিৰযুগমীয়া কৰিব লাগিব। আমাৰ প্ৰগতিটো একদম একেবাৰে স্পীডত লৈ যাব লাগিব। তাৰ কাৰণে এই আস্থা বিশ্বাসৰ এইটো হ'ল এটা নামাংকন প্ৰচাৰ বুলি আমি ধৰিব নোৱাৰোঁ। ছাৰ আমাৰ এইটো নিৰ্বাচনৰ প্ৰচাৰ বুলি আমি ক'ব নোৱাৰোঁ। কিয়নো নিৰ্বাচন আমাৰ এতিয়ালৈকে বহুত দূৰত আছে। প্ৰায় 6 মাহমান পিছতে হয়তো নিৰ্বাচনটো হ'ব। কিয়নো ইউপিপিএলে চৰকাৰ হিচাপে মানে শপত গ্ৰহণ লৈছিলে ডিচেম্বৰ মাহৰ 15 তাৰিখে। তো এই হিচাপে দেখা যায় আজি জানুৱাৰী মাহ। এইকাৰণে ডিচেম্বৰ আহিবলৈ কমচে কম 11 মাহমান আছে। এইকাৰণে এইটো নিৰ্বাচনৰ লগত কোনো কথা নহয় যে এইটো আমাৰ মানে নৰ্মেল এটা ৰুটিনৰ নিচিনাকৈ আৰু ৰাইজ আজি বিশ্বাস আৰু আস্থাটো ৰাখি ইউপিপিএল দলক মানে তেওঁলোকে যোগদান কৰিব আগুৱাই আহিছে। এই শুভ লক্ষণ সঁচা সঁচিকৈ এই অঞ্চলত উন্নতিটো চবেই বিচাৰিছে। আৰু উন্নতি কেৱল মাত্ৰ এটা দলৰহে দেখিছে, সেইটো হ'ল ইউপিপিএল আৰু নেতৃত্ব সেইটোৱে দেখিছে প্ৰমোদ বড়ো ডাঙৰীয়া। সেই বস্তুটো এটা ইয়াৰ উদাহৰণ হিচাপে আমি ধৰি ল'ব পাৰোঁ। এই মানে বিষয়টো একেবাৰে গম্ভীৰ হৈ আছে। কাৰণ
সেই সমস্যাটো অকল আমাৰ কোকৰাঝাৰ সমষ্টি বুলি নহয়, অসম বুলি নহয়। যোৱা নৱেম্বৰ মাহত যিটো অধিৱেশন হৈছিলে, ছেশ্যন হৈছিলে, এই ছেশ্যনত প্ৰত্যেকজন এমপিয়ে একেটা কথাকে কৈছে যে পোষ্ট কোভিডত যিটো মানে ষ্টপেজ আছিলে, সেইটো প্ৰি কোভিডত যিটো ষ্টেচন ষ্টপেজ আছিলে, সেইটো মন্ত্ৰীৰ ফালৰ পৰা এটা কথা কৈছে এটা কথাও তেখেতে ক'লে ভাৰতৰ ষ্টেচনবোৰক আৰু মডাৰ্ণাইজেশ্যন কৰি থকা হৈছে। তাৰ কাৰণে কিছুমান ট্ৰেইনটো নৰ্মেলি যিখিনি ট্ৰেইন চলি আছিলে সেইটো কৰিবলৈ হ'লে মানে কাম কৰাত অলপ অসুবিধা হ'ব পাৰে। সেইকাৰণে সময়সীমা দিছে যে খুব কম সময়ৰ ভিতৰতে সেই মানে ষ্টেচনবোৰ মডাৰ্ণাইজেশ্যন, আপগ্ৰেডেশ্যন বা ৰিন'ভেশ্যন কাম সম্পূৰ্ণ হ'ব। তাৰপিছত নৰ্মেলি যিটো আগত চলিছিলে কোভিডৰ আগত সেইখিনি চলিব বুলি কোৱা হৈছে। আৰু এনেও মই জনাত এতিয়া প্ৰত্যেকজন এমপিৰ ফালৰ পৰা সেই একেটা প্ৰশ্নকে কৰা হৈছিলে, যাৰ কাৰণে খুব কম সময়ৰ ভিতৰত আমি কিছু ট্ৰেইন পাবলৈ নিশ্চয় সক্ষম হ'ম। মোৰ কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত যিমানখিনি ষ্টেচন আছিলে সেই গোটেইখিনি মই অলৰেডি লিখিতভাৱে প্ৰদান কৰিছোঁ আৰু আশা ৰাখিছোঁ সমস্যা নিশ্চয় আমি সমাধান কৰিব পাৰিম। আৰু অহা 24 তাৰিখে আমাৰ এটা মিটিং ৰাখিছে, মোকো মাতিছে, মই যাম আৰু তাত এইখিনি কথাও মানে নিশ্চয়কৈ বলিষ্ঠভাৱে উত্থাপন কৰিম। ইয়াৰ বাহিৰেও কিছুমান আমাৰ ROB লাগে, ROB লাগে, গোসাইগাঁও তাৰমানে লাগে বা তেনেকৈ লাগে, গোটেই সেই ট্ৰেইন লাইনবোৰত এই আণ্ডাৰপাছটো লাগে। ইয়াৰ কাৰণে মই লিখিছোঁ আৰু মই আশা ৰাখিছোঁ আজিৰ তাৰিখত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ, এই চৰকাৰে সমস্যাটো শীঘ্ৰে সমাধান কৰাটো তেওঁলোকে বিচাৰে। মই আৰু সেইটো দেখিছোঁ। সেইকাৰণে অকল এই ট্ৰেইন লাইনৰ কথাও নহয়, আমাৰ নেশ্যনেল হাইৱে যিটো আছে, ৰোডৱে, তাতো শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি একেবাৰে মানে বিজনী সোমোৱা সেই গেৰগুৱাবাৰীলৈকে প্ৰায় 14 ঘণ্টা তেনেকৈ ROB লাগে। এই বিষয়ে মই লিখিতভাৱে দিছোঁ। অলৰেডি চৰকাৰৰ ফালৰ পৰা মোক লিখিতভাৱে জনাইছে সেইটো কৰি থকা হৈছে আৰু ছাৰ্ভেও আৰম্ভ হৈছে। মই আশা ৰাখিছোঁ এই মানে 1 বছৰ 2 বছৰৰ ভিতৰতেই আমাৰ যিখিনি সমস্যা আছে, ROBৰ সমস্যা, নেশ্যনেল হাইৱে ট্ৰেইন লাইনত, এইখিনি কিবা এটা সমাধানৰ এটা ৰাস্তা ওলাবলৈ মই আশা ৰাখিছোঁ।